নমস্কাৰ জনাই সকলোকে মোৰ চেনেল AK ফিজিঅ'লৈ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আগবাঢ়ি আহিছো। ভিডিঅ'টোত মই কম টিগাৰ ফিংগাৰ বা টেনোসাইনোভাইটিছ কি, ইয়াৰ আপুনি কি এক্সাৰসাইজ কৰিব লাগিব আৰু ইয়াৰ পৰা কেনেকৈ আপুনি পৰিত্ৰাণ পাব তাৰ বিষয়ে মই কম। টিগাৰ ফিংগাৰ হলে আমাৰ হাতখন যেতিয়া মুঠি মাৰাৰ পাছত যেতিয়া আমি খুলিব চাও তেতিয়া আঙুলিবিলাক লাগি ধৰিব বা কোনোবা এটা আঙুলি এনেকৈ লাগি ধৰিব, লক হৈ যাব। যেতিয়া সিধা কৰিবলৈ চাব খুব মতে বিষাব, ইয়াকে আমি টিগাৰ ফিংগাৰ বুলি কওঁ। আৰু আমি যদি এনেকৈ চেপি চাওঁ তেতিয়া আপুনি কোনোবা এটা এৰিয়াত আপুনি বিষ ফিল কৰিব। কেতিয়াবা ইয়াতো হ'ব পাৰে, কেতিয়াবা ইয়াতো হ'ব পাৰে। ইয়াতে আপুনি পেইন ফিল কৰিব আৰু কেতিয়াবা টান ফিল কৰিব। এইটোৱে আমাৰ টিগাৰ ফিংগাৰ। আমি ইয়াৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ তাৰ বিষয়ে মই বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম আৰু এক্সাৰসাইজবিলাক কৰি দেখাম আৰু কেনেকৈ পেইন নিয়ন্ত্ৰণ কৰিব মেইনলি, আৰু এই লক হৈ যায় যিটো এইটো কেনেকৈ নাইকিয়া কৰিব সম্পূৰ্ণ মই ভিডিঅ'টোত থ্ৰুৱেদি জনাম। আপোনালোকে শেষলৈকে চাই থাকিব। ৰিষ্ট ষ্ট্ৰেচিং এক্সাৰসাইজ কেনেকৈ কৰে তাক দেখাম। হাত দুখন এনেকুৱা কৰি পিনি বেকা কৰিব এনেকৈ 1 2 3 4 5 6 7 8 9 10 হিচাপ কৰিব এনেকৈ। আকৌ এফালে কৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10। এনেকৈ ধৰণে প্ৰথম আপুনি এটা এক্সাৰসাইজ কৰিব। তাৰপিছত নেক্সট এক্সাৰসাইজটো কেনেকৈ কৰিব, হাতখন এনেকৈ মেলি পিনি ওপৰলৈ এনেকৈ টানিব পাৰে 1 2 3 4 5 6 7 8 9 10। কোনোবাই এই ধৰণেও ভাল পাব পাৰে। সিধা ৰাখিলে তাত সেইখিনি এনেকৈ টানিব লাগিব 1 2 3 4 5 6 7 8 9 10। এনেকৈ আপুনি 10 বাৰকৈ কৰিব। আৰু এই এক্সাৰসাইজবিলাক মৰ্ণিং, আফটাৰনুন, ইভিনিং তিনিটা ছেশ্যনত যদি কৰে নহয় আপুনি সোনকালে ভাল পাব। ছেকেণ্ড আপোনালোকক মই দেখাম টেণ্ডন গ্লাইডিং এক্সাৰসাইজ। প্ৰথমটো হৈছে ফিংগাৰ টিপ বেণ্ডিং এক্সাৰসাইজ। কেনেকৈ কৰিব, হাতখন প্ৰথমতে এনেকৈ ৰাখিব, আঙুলিবিলাকৰ এটা মূৰ এনেকৈ বেণ্ড কৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকৈ কৰিব 1 2 3 4 5 6 7 8 9 10। এনেকৈ ধৰণে বেলেগ আঙুলিবিলাকতো কৰিব 1 2 3 4 5 6 7 8 9 10। 1 2 3 4 5 6 7 8 9 10। এনেকৈ ধৰণে আপুনি কৰিব। টিপ আৰু মিডিল পাৰ্ট অফ ফিংগাৰ কেনেকৈ বেণ্ড কৰি পিনি আপোনালোকে এক্সাৰসাইজটো কৰিব। এনেকৈ কৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ কৰিব তেনেকৈ 1 2 3 4 5 6 7 8 9 10। এনেকৈ এটা আঙুলিতে 10 বাৰকৈ কৰিব। আকৌ এটা নেক্সট আঙুলিলৈ যাব, তেনেকৈ কৰিব 1 2 3 4 5 6 7 8 9 10। আকৌ কৰিব তেনেকৈ 1 2 3 4 5 6 7 8 9 10। এনেকৈ ধৰণে আপোনালোকে যদি কৰে নহয় তেতিয়া কেতিয়াবা কি হয়, পেইন হয়। যিটো আঙুলিত মানে আপোনালোকৰ টিগাৰ ফিংগাৰ থাকে, বেণ্ডিং কৰাৰ পাছতে আপোনালোকে পেইন হ'ব আৰু উঠাই দিওঁতে খুব মতে বিষাব। সেই সময়ত আপোনালোকে পাৰিলে এক্সাৰসাইজ কৰি থকা সময়তে আইচ পেক ইউজ কৰিব। আইচ পেক ইউজ কৰিলে আপোনালোকৰ বিষটো যথেষ্ট ভাল পাব। নেক্সট এক্সাৰসাইজটো কৰিব ফিংগাৰ লিপছ। এইটো 10 বাৰকৈ কৰিব। মৰ্ণিঙতো কৰিব, আফটাৰনুনতো কৰিব, ইভিনিঙতো কৰিব। কেনেকৈ কৰিব, আঙুলিবিলাক এনেকৈ দাঙি ৰাখিব 1 2 3 4 5 6 7 8 9 10। নেক্সট আপুনি এইটো দাঙিলে 1 2 3 4 5 6 7 8 9 10। নেক্সট এইটো দাঙিলে 1 2 3 4 5 6 7 8 9 10। তাৰপিছত এইটো দাঙিলে 1 2 3 4 5 6 7 8 9 10। আকৌ এইটো দাঙিলে 1 2 3 4 5 6 7 8 9 10। এনেকৈ আপোনালোকে কণ্টিনিউ কৰিব 10 বাৰকৈ। আপোনালোকক মই এতিয়া অন্য এটা ভিডিঅ' দেখাম য'ত নেকি এটা ছফ্ট বা স্পঞ্জৰ এটা বল ল'ব লাগিব, কিনিব লাগিব। ফাৰ্মাচীত আপোনালোকে পাই যাব বা ষ্টেচনাৰী দোকানটো পাই যায়। সেই বলটো এনেকৈ হাতত ল'ব, লোৱাৰ পাছত আপোনালোকে বলটো চেপি ধৰিব 1 2 3 4 5 6 7 8 9 10। ৰিলেক্স, এৰি দিব। আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10। ৰিলেক্স। এনেকৈ ধৰণে আপোনালোকে 10 বাৰ কণ্টিনিউ কৰিব। আৰু ৰাতিপুৱা, দুপৰীয়া আৰু আবেলি, মানে প্ৰত্যেকটো এক্সাৰসাইজে আপোনালোকে দিনটোত 3 বাৰকৈ কৰিব। এতিয়া আপোনালোকক মই 6 নম্বৰ এক্সাৰসাইজটো দেখাব গৈ আছোঁ। 6 নম্বৰ এক্সাৰসাইজটো কি কৰিব লাগিব, এডাল এনেকুৱা ৰবৰৰ বেণ্ড ল'ব লাগিব, নতুবা এই মহিলাসকলে ব্যৱহাৰ কৰে যে মূৰত খোপা বান্ধিবৰ কাৰণে, এই তাৰ ৰবৰ ল'লেও হৈ যাব। কি কৰিব পাৰে, এই এক্সাৰসাইজটো কয় ফিংগাৰ ছেপাৰেট উইথ এ ৰাবাৰ বেণ্ড।
এনেকৈ লৈ ল'ব লোৱাৰ পাছত এনেকৈ মেলিব ট্ৰাই কৰিব 1 2 3 4 5 6 7 8 9 10 ৰিলেক্স আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10 আকৌ কৰিব 1 2 3 4 5 6 7 8 9 10 এনেকৈ ধৰণে আপোনালোকে 10 বাৰ কৰিব লগতে আৰু এটা এক্সাৰসাইজ মই লগতে দেখাই দিওঁ ইন্ডিভিজুৱেলি ফিংগাৰবিলাকতো কৰিব এনেকৈ ল'ব লোৱাৰ পাছত মেলিবলৈ ট্ৰাই কৰিব 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 এনেকৈ ধৰণে আপোনালোকে এক্সাৰসাইজবিলাক কণ্টিনিউ কৰিব 10 বাৰকৈ ইমানখিনি আছিলে টিগাৰ ফিংগাৰৰ এক্সাৰসাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি পিনি চেনেলটো আগলৈ আগবাঢ়ি যোৱাৰ সুবিধা কৰি দিব ধন্যবাদ